আৰু নাইৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। আৰু আমাৰ ইয়াত উপস্থিত আছে আমাৰ স্থানীয়। নমস্কাৰ। আজি বাক্সা জিলাত অনুষ্ঠিত ভূমিহীন খিলঞ্জীয়া নিৰ্বাচিত জীয়াই থকা লোকসকলে ভূমিৰ ওপৰত বিচাৰে কৰ্তৃত্ব ৰাখিব লাগে, ম্যাদী কৰিব লাগে, এই কথাখিনি নজনাৰ পাছতে ভূমিৰ অধিকাৰৰ বঞ্চিত হ'বলৈ গৈ আছে। ইয়াৰ প্ৰতিকাৰ কৰাৰ উদ্দেশ্যে আজি অসম চৰকাৰে ভূমি নীতি তৈয়াৰ কৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক ভূমিৰ অধিকাৰ দিয়াৰ এটা ব্যৱস্থা কৰিছে। আৰু সঁচাকৈ আমি অসম চৰকাৰক ধন্যবাদ দিওঁ যে এনেকুৱা এটা ব্যৱস্থা কৰিছে যাতে অসমৰ খিলঞ্জীয়াসকলে অন্ততঃ নিজৰ ভৰি ৰাখিবৰ কাৰণে জেগা কেতিয়াও যাতে হেৰাই নাযায়। নহ'লগৈ। গতিকে মই আশা কৰিছোঁ এইবাৰ আহি থকা যি নতুনকৈ আমি যি পৰিৱৰ্তনৰ কাৰণে যুঁজিছিলোঁ, নতুন চৰকাৰ আহি একেবাৰে নিশ্চয় গুৰুত্ব সহকাৰে লেণ্ড পলিচিখন কিধৰণে ইমপ্লিমেণ্ট কৰিব পৰা যায় ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু বিশেষকৈ আমি জানো যে উত্তৰ অঞ্চলত বেছিভাগ মৌজাটো বাক্সা মৌজা। আজি বাক্সাত মুঠ 103টা পৰিয়ালক ভূমিৰ পট্টা দিয়া হৈছে। গোটেই বিটিএডি অঞ্চলত টোটেল কিমান আছে সেইটো নাজানো, কিন্তু যথেষ্ট আছে। এতিয়াও পট্টা নোপোৱা পুৰণা গাঁওবিলাকত বসবাস কৰাটো আছে। তাৰোপৰি যিবিলাক ফৰেষ্ট এলেকাত আছে বা চৰকাৰী মাটি আছে যিবিলাকক ভূমি পট্টা দিয়াৰ কাৰণে চৰকাৰ ব্যৱস্থা লৈছে, তেনেকুৱা হিচাপ এতিয়ালৈকে আমি টোটেল পোৱা নাই, কিন্তু যথেষ্ট আছে। হয়তো লাখতকৈও বেছি হ'ব পাৰে, লাখতকৈ বেছি পৰিয়াল হ'ব পাৰে। আমি অন্ততঃ ভূমিহীন লোকক ভূমিৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ ব্যৱস্থাৰে অসম চৰকাৰে যি ভূমি নীতি আইন যোৱা বছৰ প্ৰয়োগ কৰিলে, সেই অসমৰ ভূমি নীতি আমি ইয়াতো প্ৰয়োগ কৰিম, যাতে আমাৰ খিলঞ্জীয়া লোকসকলে ভূমিৰ পৰা সম্পূৰ্ণৰূপে উচ্ছন্ন হৈ নাযায়। কাৰণ আমি যিখিনি ভূমিপুত্ৰ আছোঁ অসমত, আটাই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলাই আছোঁ। আৰু ভূমি নাথাকিলে আমাৰ মানুহে, বিশেষকৈ খিলঞ্জীয়া মানুহে জীয়াই থকাটো সম্ভৱপৰ নহয়। আৰু সেইকাৰণে আমি অন্ততঃ আৰ্থিক দিশত বা সামাজিক দিশত আগুৱাই যাব পাৰোঁ। সেইকাৰণে প্ৰতিটো ভূমিহীন লোকক কিছু সংখ্যক হ'লেও, কিছু পৰিমাণৰ হ'লেও ভূমি দি অন্ততঃ ঘৰখিনি বনাই ল'ব পাৰে, তেনেকৈ ব্যৱস্থা কৰাৰ কাৰণে আমি এই ব্যৱস্থা লৈছোঁ। অসম চৰকাৰে সেইটোৰ কাৰণে চিন্তা কৰি আজি ভূমি নীতি তৈয়াৰ কৰিছে, আৰু সেই চৰকাৰৰ আইন আমি নিশ্চয় পালন কৰিম। আৰু ভৱিষ্যতে দিব নেকি? না, আজি আৰম্ভণি হৈছে। আৰু অহা দিনবিলাকত যিসকল ভূমি নাই, ভূমিহীন, তেওঁলোকক চবকে দিয়াৰ ব্যৱস্থাখিনি আমি কৰিম। আপন হোৱা নাই মানে বহুতো বাকী আছে। তাৰমানে আমি NDP প্ৰগ্ৰেছিভ হিচাপে 1153জন আমি সদস্য আছোঁ। তাৰে ভিতৰত মাত্ৰ 836জনে কেইদিনমান আগতে কিবা সংস্থাপনৰ নামত চৰকাৰৰ পৰা 4 লাখ কৰি এটা ফিক্সড ডিপ'জিট চাৰ্টিফিকেট পাইছে। এতিয়াও প্ৰায় 200জন সদস্য পোৱা নাই। তাৰোপৰি আমাৰ ৰঞ্জন দেৱাৰী গ্ৰুপৰ কিছু সংখ্যক আৰু চৰকাৰ গ্ৰুপৰ কিছু সংখ্যক ল'ৰা এতিয়াও চৰকাৰী সেই সংস্থাপনৰ নামত যিটো দিব লাগিছিলে সেইখিনি পোৱা নাই। আৰু সেইটো আলোচনাৰ মৰ্মে অতি সোনকালে হ'ব বুলি আমাক অসম চৰকাৰৰ বিশেষ শাখা বিভাগে কথা দিছে। আৰু যিখিনি বাকী আছে তেওঁলোকে চবেই পাব। এগ্ৰিমেণ্টৰ যিটো আছে যে BTAD অঞ্চলত এটা কোষ্ট ফেক্টৰী বনোৱা হ'ব, কথাখিনি অলপ কেন্দ্ৰ চৰকাৰ বিশেষকৈ ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰা হৈছে। এতিয়ালৈকে খাটাং হোৱা নাই তেওঁলোকে কেতিয়া আৰম্ভ কৰিব, কিন্তু আমি প্ৰচেছটো আৰম্ভ কৰিছোঁ। চৰকাৰ বিশেষকৈ ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা এতিয়ালৈকে স্পষ্ট তেওঁলোকে উত্তৰ অহা নাই। কামটোৱেই হ'ল নিৰ্বাচনত অংশ লোৱা, আৰু UPP এটা ৰাজনৈতিক দল। সেইকাৰণে আমি নিশ্চয় অহা বিধানসভাৰ নিৰ্বাচনত অংশ ল'ম। এতিয়ালৈকে আমি কেনেকৈ ল'ম সেইটো সিদ্ধান্ত কৰা নাই, কিন্তু আমি ইলেকশ্যনত আমাৰ প্ৰাৰ্থী থাকিব, আৰু অসমৰ প্ৰায় আমি 23-24টা সমষ্টিত প্ৰাৰ্থী দিম। কেনেকুৱা দিব সেইটো এতিয়ালৈকে কোৱা টান, কিন্তু আমি সিদ্ধান্ত হৈছে নিৰ্বাচন খেলিম। আৰু যিহেতু UPP এটা ৰেজিষ্টাৰ্ড পঞ্জীয়নভুক্ত তেনেকুৱা ৰাজনৈতিক দল, সেইকাৰণে আমি অসমত 23-24টা সমষ্টিত আমি কেণ্ডিডেট দিম। আৰু যিমান পাৰোঁ আমি নিজাববীয়াকৈ
কেণ্ডিডেট দিয়াৰ কথা চিন্তা কৰিছে। যিহেতু আপোনালোকৰ মিত্ৰতা আছে তিনিটা দলৰ মাজত, তেনেকৈ মিত্ৰ হিচাপে নিৰ্বাচন খেলিব নে নিজাববীয়াকৈ? সেইটো এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই, কিন্তু বৰ্তমান স্থিতিত আমি ইয়াকে সিদ্ধান্ত লৈছে যে ইউ পি পি এলে নিজাববীয়াকৈ কেণ্ডিডেট দিব। বিগত সময়ত মানে শিক্ষক আমাৰ সমস্যা বহুত, অকল শিক্ষা বিষয়ত সমস্যা নহয়। আমাৰ বি টি চি অঞ্চলত শিক্ষাৰ সমস্যাটো আছে, তাৰোপৰি আনএমপ্লয়মেণ্ট সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে, ৰাস্তা পদূলিৰ সমস্যা আছে, চিকিৎসা ব্যৱস্থাৰ অভাৱৰ সমস্যা আছে, গোটেইখিনি সমস্যা আছে। আৰু এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে বিগত সময়ৰ যি 17টা বছৰ ৰাজত্ব কৰি গ'ল, তেওঁলোকে একো নকৰিলে। আৰু সেইকাৰণে গোটেইখিনি সমস্যা আমি সমাধান কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে শিক্ষা সমস্যা সমাধানৰ কাৰণে এটা ৰাস্তা আহি আছে, সেইটো হ'ল যোৱা বছৰ 27 জানুৱাৰীত যি বি টি এ ডি চুক্তি হ'ল, বি টি আৰ চুক্তি, সেই চুক্তিত এটা কথা স্পষ্টকৈ লিখা আছে যে অসমৰ বিশেষকৈ বি টি আৰ অঞ্চলৰ যিখিনি ভেঞ্চাৰ স্কুল আছে, এল পি স্কুল, এম ই স্কুল, হাই স্কুল, গোটেইখিনি প্ৰভাইড কৰা হ'ব বুলি কোৱা হৈছিল। আৰু সেইটো আমি ইমপ্লিমেণ্ট কৰিম, ৰূপায়ণ কৰিম। তাৰোপৰি ইয়াত অৱশ্যে দুটা মিডিয়ামৰ কথাও আছে, অসমীয়া মিডিয়াম, বড়ো মিডিয়াম যিমান স্কুল আছে। তাৰপিছত বি টি আই ডিৰ বাহিৰত অসমৰ যিবিলাক বড়ো মিডিয়াম ভেঞ্চাৰ স্কুল আছে, সেই গোটেইখিনি প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। প্ৰাদেশিকৰণৰ ক্ষেত্ৰত সেইটো 99ৰ যিটো কিবা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিটো কেলেংকাৰী হৈছিল, সেই বিষয়টো আমি চালি জাৰি চাম। যিহেতু এই বিষয়টো এতিয়া হাইকোৰ্টত কেছ চলি আছে, আৰু কেছ চলি থকা অৱস্থাত অৱশ্যে সিদ্ধান্ত লোৱাটো সম্ভৱপৰ নহয়। কেছৰ ৰিজাল্ট কেনেকুৱা আহে, ৰিজাল্ট অহাৰ পিছতে ইয়াৰ বিষয়ে আমি চিন্তা কৰিব পাৰিম। পৰোক্ষভাৱে বি টি আৰ চুক্তিৰ যিখিনি দফা আমি ইতিমধ্যে আৰম্ভণি কৰিলোঁ, বহুতো এতিয়াও বাকী আছে। আমি এটাৰ পিছত এটাকৈ ৰূপায়ণ কৰি গ'ম, এটাও বাদ নোপোৱাকৈ আমি ৰূপায়ণ কৰাৰ কাৰণে তৎপৰতা ব্যৱস্থা ল'ম। ইতিমধ্যে আমি কেইটামান চুক্তি ৰূপায়ণ হৈ গ'ল, বাকী আছে, সেইখিনি আমি ৰূপায়ণ কৰিম। বিগত 17 বছৰত ভি চি ডি চিৰ কোনো নিৰ্বাচন নহ'ল, এইবাৰ আপোনালোকে কিবা চিন্তা কৰিছে নেকি? ভি চি ডি চিৰ নিৰ্বাচনটো অৱশ্যে যিহেতু এইটো 6 চিডিউল, আৰু 6 চিডিউলত পঞ্চায়তী আইন প্ৰৱৰ্তন নহয়, আৰু সেইকাৰণে ভি চি টি চিৰ নিৰ্বাচন হ'ব লাগিলে পাৰ্লিয়ামেণ্টত 6 চিডিউল এৰিয়াটো পঞ্চায়তী এক্ট ইমপ্লিমেণ্ট হ'ব লাগে বুলি এটা বিল পাছ কৰিব লাগিব। আৰু সেই বিষয়টো ইতিমধ্যে চিন্তা চৰ্চা কৰি থকা হৈছে। আজি প্ৰায় 10 বছৰ আগৰ পৰাই পাৰ্লিয়ামেণ্টত এই বিষয়ে বিল অনাৰ কথা আছিলে, কিন্তু এতিয়ালৈকে অনা নাই। কিয় অনা নাই সেইটো আমি চালি জাৰি চাম, কাৰণ নিৰ্বাচন নহ'লে গাঁও অঞ্চলৰ উন্নয়নৰ যিখিনি ফাণ্ড আহিব লাগে সেইখিনি অলপ বাধা পৰে। আমি সেইকাৰণে বিচাৰোঁ যে বি চি ডি চিটো নিৰ্বাচন হওক, আৰু তাৰ কাৰণে আমি চৰকাৰক হেঁচা দিছোঁ যে পাৰ্লিয়ামেণ্টত 6 চিডিউল এৰিয়াটো পঞ্চায়তী এক্ট ইমপ্লিমেণ্ট হ'ব লাগে বুলি এটা বিল পাছ হওক। সেই কথাখিনিৰ কাৰণে আমি পাৰ্লিয়ামেণ্টত ভাৰত চৰকাৰ আমি হেঁচা দিম, আৰু ইতিমধ্যে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, কিন্তু ইমপ্লিমেণ্ট কৰা নাই। আমি আশা কৰোঁ যে উইদিন শ্বৰ্ট পিৰিয়ড তেওঁলোকে অন্ততঃ পাৰ্লিয়ামেণ্টত 6 চিডিউল এৰিয়াটো পঞ্চায়তী এক্ট ইমপ্লিমেণ্ট হ'ব লাগে বুলি এটা বিল পাছ কৰক, আৰু তেতিয়াই নিৰ্বাচন সম্ভৱপৰ হ'ব।